guys, welcome to my YouTube channel. আমার লগত আছে আজি ইন্দ্র। Hi guys. আমাৰ এইফালে নিম্বু। Hi guys, hi. হাই দি হাই। কালুপা এইটো দেব ভাই, এইটো ৰাস্তা ভাই। তো গাইস আমি অলপ ফুৰি আহো, আপোনালোকক দেখাই আছো। তো গাইস আমি যাই আছো, ষ্টেণ্ড কৰি কৰি যাই আছে, আমি অলপ ঘূৰি আহো, ফুৰি আহো কোৱাদৰে হয়। তো গাইস আমি এতিয়া বুঢ়া চাইকেল চলাই আছো বুলি ধৰ, আমাৰ পিছত ইন্দ্ৰ আছে। ইন্দ্ৰ ইফালে ৰাস্তা ভাই মাৰি আছে, ৰাস্তা ভাই মই হাতী দি দিছোঁ গাইছ। আমি যাই আছোঁ এতিয়া, এইটো ৰাস্তা ভাই আমাৰ যাই আছে, ইফালে নিম্বু। কবি নেকি অলপ কৈ অলপ ফুৰি আহোঁ। দেৱ ভাই বোলে কিবা কয়। আমি যাই আছো ইফালে হাইৰোড আমি ইটান ষ্টেট ঢুকাব যাই আছো, চিনাৰী দেখা পাব, ভাল ভাল জেগা। মুঠতে গাইছ আপোনালোকে ভিডিঅ'টো মিছ নকৰিব। লেটছ গো গাইছ। গাইছ ইফালে চাহপাত বাগান আছে, ইফালে মজা চিনাৰী, একদম মজা ভিউ আহে গাইছ। কি বঢ়িয়া চিনাৰী আপোনালোকে চাই লওক। পানী আহি পালোঁ এতিয়া, ইফালে ষ্টেণ্ড কৰি আছে ৰাজগুটি। এইফালে আমাৰ ৰাণী যাব পাৰে, গাঁৱৰ পৰা হৈ ৰাণী। এইখন ধাবা আছে, এইখন বহুত বস্তু পায় ইয়াতে। গাইছ আমি যাই আছোঁ এতিয়া, দেখাই আছোঁ গাইছ। ইফালে পেক দিছি, ইফালে এইখন ট্ৰেক্টৰ হাল বাই আছে গাইছ। ইফালে ৰাস্তাটা আমাৰ যাই আছে আগৰ চকা দাঙি। যাই আছোঁ এতিয়া, আমাৰ ৰাস্তাটা যাই আছে। এইফালে কালটুপ্পা যাই আছে, কালটুপ্পা ভুকলো দেৱ ভাই যাই আছে। ডাঙৰ আমাৰ ৰাস্তাটা অলপ ষ্টান। আমি দলং আহি পালোঁ এতিয়া, মজা ভিউ গাইছ, এবাৰ চাই লোৱা। চ' গাইছ আমি ফাইনেলি আহি পালোঁ এই লোহাৰঘাটৰ দলঙৰ পৰা এই পথাৰৰ চিনাৰীবোৰ বহুত ধুনীয়া। আৰু এই গাইছ এটা কথা কওঁ, ইয়াৰ পৰা ধুনীয়া ধুনীয়া ভিউ দেখা পায়। হাগা লাগিছে, হাগিব যাওঁ দে। তো গাইছ নিম্বু হাগিব গ'ল, এইটো অলপ জংঘলত যাবহি, হাগি আহিব। এটা পানী আছে, টেনশ্যন নাই। গাইছ আমাৰ ৰাস্তাতে কিবা অলপ ক'ব। হাই গাইছ, মই মানে আপি চাব আহিছিলোঁ, মই আপি দেখা নাপালোঁ গাইছ। মোৰ আপি চাপি নাই আৰু মানে মই ছিংগেল বৰলা এনেকৈ আৰু। আজি আমি আহিছিলোঁ এইটো ফুৰিবলৈ। দেউতাঙে মোক অলপ কিবা কিবি ক'ব দিলা, তো আপোনালোকক অলপ চিনাৰীখিনি দেখুৱাই দিছোঁ। কি ধুনীয়া জেগা, আপোনালোকে যদি আহিব খোজে এইটো লোকেশ্যনত লোহাৰঘাট দলং হয়। তো ইপানে ডাংৰিমাবা যায়, ইপানে বগডুবা দেওপানী কিবা কিবি যায়। তো আৰু হয় মমৰাং হয়, আৰু আছে কিবা কিবি কুমাৰগাঁও। আৰু ইপানে আগত লোহাৰঘাট চকটো, আগত হাইস্কুল আছে, এইখিনি হাইস্কুল আছে, অলপ অলপ দেখিছে আপোনালোকে। আৰু দীপাঙৰ সোনকালে জল্দি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নাপাহৰিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ এইবিলাক কৰি দিব গাইছ। মই উল্টাকৈ চলাম, আপোনালোকে চাব এইখন চাইকেলত, এইখনত মই উল্টাকৈ চলাম, আপোনালোকে চাবচোন। আৰু এই শিকি আছে উল্টাকৈ চলাবলৈ। তো গাইছ উল্টাকৈ চলাইছোঁ, দেখিছা। তো সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গাইছ মজা একদম বহুত দূৰ পাৰে আমাৰ কালটোপ। গাইছ আমাৰ ৰাস্তা হেৰি পিছ উল্টাকৈ চলাব চাইকেল চেষ্টা কৰি আছে, অলপ পাৰা নাই এতিয়াক লাগি, পাৰিব লাহে লাহে গাইছ। মজা গাইছ, মই উল্টাকৈ চলাব পাৰা এইটো বহুত দূৰত 3 কিলোমিটাৰমান 5 কিলোমিটাৰমান চলাব পাৰিম গাইছ উল্টাকৈ চলাই। খালি হাত বিহাই এইগিলা ইঞ্চি কৰিলে অলপ বিহাইখিনি গাইছ। মানে উল্টাকৈ চলালে বহুত হেৰি কৰিব লাগে। তো গাইছ উল্টাকৈ চলালে অলপ সাৱধানে চলাব লাগে, পিছত যদি আগলৈ দেখিব নাপায়
গাড়ী আহিলে কেতিয়াবা খুলে তো গাইছ আমি যাবলৈ ওলাইছোঁ আন্ধাৰে হ'ল আৰু এইফালে দেখিছেনে আন্ধাৰে হ'ল তো গাইছ নিম্বু উলি মাৰি মাৰি আহি আছে গাইছ এই চাউৰাখিনি উঠাই দিছে উঠাই মজা 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 এই গাইছ মজা গাইছ আমি যাই আছোঁ এইফালে যাবলৈ ওলালোঁ মই কালটুপাৰ চাইকেল চলাই আছোঁ এইফালে কালটুপা ইন্দ্ৰ চাইকেল চলাই আছে এয়া বাহুবলী চাইকেল তাগৰা চাইকেল একদম তো আমি লোহাৰঘাট পাম আৰু লোহাৰঘাট এইখিনি লোহাৰঘাটৰ এইখিনি চক বুলি কয় অলপ আগত পাম দেখাই আছোঁ আপোনালোকক চাই থাকিব 50 बार बोल रहे हैं पढ़ने निकले वाले छात्रों को राजनीति से दूर रहना चाहिए हैं? अबे पढ़ाई लिखाई में ध्यान लगाओ IAS बनो और देश को संभालो তো গাইছ আমাৰ নিম্বু এতিয়া হেৰি বজাৰখিনি দেখুৱাব আপোনালোকে চাই থাকিব গাইছ আজি আমি ঘৰত যাব ওলাইছোঁ এতিয়া ঘৰত যাম এই লোহাঘাটৰ বজাৰ আহি পালোঁ লোহাঘাটৰ বজাৰ আহি পাই আমি লোহাঘাটৰ বজাৰত সোমালোঁ এই আহি আছোঁ এতিয়া আপোনালোকক দেখুৱাই আছোঁ ভিউ এইফালে ভিউ আপোনালোকে চাই থাকিব ভিউ মজা ভিউ গাইছ একদম খেতি পথাৰ আছে এতিয়া আমাৰ ৰোৱানীবিলাকে ৰোৱা প্ৰতি আহিল নেকি আই গাইছ আপোনালোকে চিনি নাপাব সৰু সৰু দেখা পায় বহুত দূৰত আছে না গাইছ গৰু চাৰি গৰু লৈ আহিল গাইছ আপোনালোকে চাওক কি মজা গৰু গাইছ আমাৰ নিম্বু আৰু মোৰ এক্সিডেণ্ট হৈ গ'লহি নিম্বু কিয় এনকি আগৰ চাকা ডাঙা উলি কিয় মাৰা দেখিলে একদম ডাঙৰ ডাঙৰ লাগি যায় দেখিলে অলপমান জষ্ট আহে কষ্ট আহি যায় অঁ সেইকাৰণে ডাকিছিলোঁ তো গাইছ এতিয়া ছোৱালী আছিল দুজনমান নিম্বু জছতে মাৰি দি লৈলি এক্সিডেণ্ট হৈ গ'ল এতিয়াই তো গাইছ আমাৰ নিম্বু উলি মাৰি আছে এতিয়াও এৰা নাই উলি মাৰবা আমাৰ নিম্বু আহি আছে উলি মাৰি মাৰ মাৰ মজা মজা এইফালে আপোনালোকে চাই থাকিব উইলি লেডিজ চাইকেলৰ উইলি বহুত দূৰ যাব পাৰে লেডিজ চাইকেলত দিয়ে গাইছ ইয়াতে এৰিলোঁ আজি বাই বাই গাইছ